আজি এই পবিত্ৰ দিনত ঈদ উল জুহাৰ দিনত মই শিলপুৰীবাসী তথা অসমবাসী এই ৰাইজক ঈদ উল জুহাৰ অভিনন্দন জনাইছোঁ। আজি এই দিনটোক চবেই আমি মিলি পেলাই আনন্দত চবেই মিলি পেলাই উপভোগ কৰিব লাগে। ভাতৃত্ববোধৰ মেছেজ দিব লাগে। হিন্দু, শিখ, ইছাই, মুছলমান বা চব মানুহবিলাকে মিলি পেলাই আজি এই দিনটোত যাতে ইছলাম যে শান্তিৰ ধৰ্ম তাক মেছেজটো দিব লাগে। আমি কোনো ধৰণৰ আমি মাজত কাজিয়া পেচাল নকৰি পেলাই চবেই মিলি পেলাই আনন্দৰ মাজেৰে এই দিনটো পাৰ কৰিব লাগে। মই শিলপুৰীবাসী তথা অসমবাসী ৰাইজক এইটোৱে জনাম যে আজিৰ দিনটোত আমি চবেই এটা শান্তিৰ মেছেজ ল'ব লাগে। আৰু যিবিলাক কাম আজিৰ দিনটোত এটা আছে কুৰবানী বুলি কয়, কুৰবানী কৰোঁতে যাতে আমাৰ মুছলমান সমাজে বা আমি ব্যক্তিসকলে চৰকাৰে বান্ধি দিয়া নিয়ম নীতিবিলাক মানি চলোঁ। কাৰোবাৰ ধৰ্মক বা কাৰোবাৰ ব্যক্তিক অনিষ্ট কৰিবলৈ গৈ কাৰোবাৰ ব্যক্তিগত শত্ৰুতা থকাত সেইটো যাতে আমাৰ সমাজত ক্ষতি নহয়, আমাৰ মাজতে ভাতৃত্ববোধৰ মাজত কোনো ধৰণৰ কেনা নালাগে, সেইটো ৰক্ষা কৰি পেলাই আমি আমাৰ ধৰ্মীয় কামখিনি এটা চৰকাৰে বান্ধি দিয়া নিয়মৰ ভিতৰত পৰ্দাৰ ভিতৰত আমি কামখিনি কৰিব লাগে, যাতে আমি চব জাতি ধৰ্ম নিৰ্বিশেষে একেলগে আমাৰ অসমখন তথা শিলপুৰীবাসী তথা ভাৰতবৰ্ষত আগবাঢ়ি যাব পাৰোঁ। আমি সুস্থ ব্যক্তি হিচাপে মানে সুস্থ নাগৰিক হিচাপে বা এজন ইছলামিক বা মুছলমান হিচাপে আমি গৰ্ব কৰিব পাৰোঁ। আমি ভাৰতীয় মুছলমান যে পৃথিৱীৰ ভিতৰত মানে আনন্দিত সুখত ব্যৱহাৰ কৰোঁ। আজিৰ দিনটোত আমি প্ৰমাণ কৰিব লাগিব যে অসমৰ মুছলমান বা শিলপুৰীৰ মুছলমান ভাৰতবৰ্ষৰ মুছলমানে কাৰো ওচৰত ভয় নকৰে। আমি চবেই সমভাৱে একেলগে সম অধিকাৰ লৈ পেলাই ইয়াত জীয়াই আছোঁ, ইয়াত আমি সম অধিকাৰ পাই আছোঁ। মই যিখিনি অনুমান 3000মান মানুহ হ'ব লাগে, 3-4 হাজাৰ মানুহৰ এটা সমাগম হৈছে তথা শিলপুৰীৰ কেন্দ্ৰীয় ঈদগাহ ময়দান। আৰু এই শিলপুৰীবাসীয়ে ভাল মেছেজ এটা দিব বুলি মোৰ বিশ্বাস। আৰু ইয়াৰ ৰাইজে সদায় আপুনি দেখাব শিলপুৰী ঈদগাহৰ লগতে মন্দিৰ লাগি আছে। অসমত বা ভাৰতবৰ্ষত বহুত বিৰল জেগা য'ত একে কেম্পাছতে মছজিদ মন্দিৰ লাগি আছে। গতিকে আমাৰ ঈদগাহৰ লগতে মন্দিৰ গতিকে আমাৰ শিলপুৰীৰ ৰাইজে আগৰ পৰাই ধৰ্ম নিৰপেক্ষতা কি হয় আমাৰ শিলপুৰীত আহিলে হয়তো ৰাইজে বুজি পাব। আৰু আজি এটা সুন্দৰ দিন, এই দিনত আমি মেছেজটো দিবলৈ সক্ষম হৈছোঁ বুলি মই ভাবোঁ। আপোনালোকে চাই আছে আপোনাৰ আপোন চেনেল শ্বেডো নিউজ 7।